নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমি আহিছোঁ শোণিতপুৰ জিলাৰ গাভৰু নদীৰ কাষতে শ্ৰী শ্ৰী গংগাধৰ মন্দিৰলৈ। আহক আমি আজি গংগাধৰ মন্দিৰত উপভোগ কৰিম কেনেকৈ। এইখনে সেইখন মন্দিৰ, যিখন মন্দিৰ গাভৰু নদীৰ ব্ৰিজৰ তলত অৱস্থিত। আহক আমি মন্দিৰখন পৰিদৰ্শন কৰিম। মন্দিৰখনত আহি এজন বাবা পালোঁ। বাবা আহকচোন, আপোনাক কিবা এটা। বাবা নমস্কাৰ। আমি আহিছোঁ বাবা, আমি ব্লগ বনাওঁ। বাবা অকণমান বাহিৰলৈ আহক। আমি আপোনাৰ ব্লগ বনাওঁ। ব্লগ বনাওঁতে আপোনাৰ এইফালে আহোঁতে চাইছোঁ শ্ৰী শ্ৰী গংগাধৰ মন্দিৰ। সেই মন্দিৰখন চাই পেলাই আমাৰ খুবেই ভাল লাগিল, যিহেতু মন্দিৰখন অৱস্থিত আপোনাৰ এখন নদীৰ কাষতে। বাবা মন্দিৰখন কিমান দিন হৈছে বনোৱা? মন্দিৰখন হ'ল 2020 চনৰ 20 জানুৱাৰীত আমি আহিছিলোঁ মানে ইয়াত এই দেখিছা বেংগলত পইচা আমি মানে চাফা কৰি ধৰি ইয়াত যাতে মানুহে লেতেৰা কৰি থাকে আমি এটা সংকেত দিবলৈ আহিলোঁ। পিছত সবাইকক কোনে মানে আমি মাটি দাঙি থাকোঁতে ছাইডৰ মাটি জাবৰি এনেকৈ টানোতে তাতে সেই যে ভিতৰত যে দেখি যাব পাৰে শিৱলিংগটো, সেই লিংগটো আমাৰ মাটিৰ তলতে ওলাল। সেই তেতিয়াৰ পৰাই আৰু সেই লিংগটো আৰু সেই গছৰ তলতে থৈ আমি আজিলৈকে মানে তাতে সেৱা কৰি আছোঁ। আমি আছিলোঁ 3জন মানুহ, পাইছিলোঁ এটা আদিবাসী ল'ৰাই, পাই পেলাই মোক ক'লে দাদা চাওকচোন মোৰ বহিলে আৰু হ'লে মানে মৰে হ'ল। এতিয়া কিখন আঁতৰি গ'ল, মই এতিয়া মানে আৰু প্ৰতিপালন কৰি আছোঁ। আজি ভকতৰো মানে সমাজৰ পাইছোঁ, তেওঁলোকে আহিছে, সকলোখিনি আহিছে প্ৰায়। আৰু সেইটো বেছিকৈ মানুহ বেছি আমাৰ হ'লে নহয়, যথেষ্ট মানুহ আমাৰ জিলাৰ উপায়ুক্ত মহোদয় আহি আমাৰ ইয়াত মানে দৰ্শন দি গ'ল। অঁ আৰু অন্যান্য বহুতো মানুহকে আমি বিশেষকৈ কিন্তু আমাৰ দুৰ্ভাগ্য মানে আমাৰ মন্দিৰৰ যিটো পৰিৱেশত আমাৰ যিসমূহ গঢ় দিব লাগিছিল, আমাৰ টকা পইচাৰ অভাৱ, আমি নাই কেম্পাছ দিব পাৰিছোঁ। আমাক এতিয়া কিবা এটা অভাৱ আছে, যেনে আমাৰ ধনী ঘৰ এটা নাই, ৰন্ধন চলা নাই, তথাপিতো উপায়ুক্ত মহোদয়ৰ কৃপাত আমি এই দান কৰিব পাৰোঁ। দান কৰোঁ, তেওঁ আমাক দিলে আৰু তেওঁ কৈছে, আশা কৰিছোঁ যে কেতিয়ালৈ কি হয় আৰু সেইটো বাবা আপুনি ডেইলি ৰাতিপুৱা আবেলি আপুনি মৰে মোৰ বাহিৰাটো কোনো নাই বোপা, মই বৰ অকলশৰীয়া। আৰু মোৰো মানে ভাল লাগিছে এটা কথাই, কাৰণ মই নিৰামিষ বুজি নাপাওঁ। আজি মোৰ 47 years হ'ল নিৰামিষ সমাজত থকা, সেইকাৰণে মানে চাকি বাজি জ্বলাই তৃপ্তি পাওঁ। আপুনি আগতে কি কৰিছে? আপুনি আগতে ভকত আছিলে নে? নাই আগতে মই মানে পৰিবহণ নিগমৰ এজন সাধাৰণ কৰ্মচাৰী আছিলোঁ। তাৰপৰা ৰিটায়াৰ হ'লোঁ। ৰিটায়াৰ হৈ আহি গাঁৱৰ মানে কিন্তু বাবাৰ প্ৰতি এটা মই ভাল ভাৱ আছে, কাৰণ আমি তাত মানুহখিনি মানে শিৱপুত্ৰ বুলি আমাক পৰিচিত। আৰু সেই শক্তিৰ যদি মেলা মই আট্ৰেকশ্যন এটা আছিলে বাবাৰ প্ৰতি মই আগৰ পৰাই। আৰু যেতিয়াই সেই কৰ্মৰত অৱস্থাটো মই বাবাক লৈহে চলিছিলোঁ, সেইকাৰণে মুকলিমূৰীয়া হৈ আৰু যেতিয়া এই সুবিধাটো পাই গ'লোঁ, লিংগ আহিল বাবাকেইটা ধৰা দিলা, এতিয়া ক'ত যোৱা, গতিকে তেতিয়া আৰু বাবাৰ লগতে আৰু এতিয়া অন্তিমলৈকে থাকিম আৰু এনেকৈ। ঠিক বাবা, অতি সুন্দৰ। আপুনি যিটো মানে জীৱনত মানে লাষ্ট অন্তিম মুহূৰ্তত যিখন এটা শিৱলিংগ পাইছে, আজি আবদাৰ কৰিছে, খুবেই অতি সুন্দৰ। হয় হয় বাবা, আপুনি বহুত দুখ কৰিছে, আমাৰো দুখ লাগিছে। বাবা আপোনাৰ মন্দিৰখনৰ অলপ ভিতৰত সোমাই পেলাই চাব পাৰিম নেকি? দৰ্শক আহক আমি বাবাৰ মন্দিৰখন অকণমান চাওঁ। এয়া চাওক, বাবাই নিজৰ জীৱনৰ কাহিনী কৈ পেলাই বাবাই কান্দিছে। সেইটোৱে শিৱলিংগ ন?
কেইদিনৰ হাততে আজি 4 বছৰ চলি আছে 4 বছৰ চলি আছে সকলোৰে মংগল হ'ব সেৱাৰ মাধ্যমে ঈশ্বৰ পোৱা যায় গতিকে কিন্তু এটাই মনৰ দৃঢ়তা আছে অন্তিম কংগ্ৰেছনে প্ৰাৰ্থনা কৰিছে তোমাৰ সেৱা এটা সেইটো মোক একো নালাগে প্ৰাৰ্থনা বাবা আপোনাৰ বয়স কিমান হৈছে এতিয়া মোৰ 74 আনিম 74 বাবাৰ কথা শুনিলে আৰু আমিও শুনিলোঁ অতি ভাল লাগিলে বাবাৰ কথা শুনি বাবাৰ বয়স আজি 74 এইটো বয়সতো বাবাই এই মন্দিৰখন শিৱলিংগটো পাই কিনে বাবাই আবদাৰ কৰি আছে আৰু আমিও বাবাৰ কাৰণে কামনা কৰোঁ বাবাই অন্ততঃ কমচে কম 100 বছৰ জীয়াই থাকে আৰু বাবাৰ এই দীৰ্ঘ আয়ু সকলোৱে কামনা কৰিব আৰু কামনা কৰি এই ভিডিঅ'টো আমাৰ ব্লগৰ মাজেৰে সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে বাবাই এই বাবাৰ মন্দিৰখন সকলোৱে উপভোগ কৰিব পাৰে আৰু এই মন্দিৰখন এখন সাধাৰণ মন্দিৰ নহয় এই মন্দিৰখন বাবাই এখন নদীৰ কাণতে পোৱা এখন মন্দিৰ এটা শিৱলিংগ পাইছিলে এই শিৱলিংগৰ পৰাই মন্দিৰখন স্থাপন কৰিছিল আৰু গংগাধৰ মন্দিৰ সেইকাৰণে বাবাই কৈছে যে এই গংগা নদীৰ কাষতে যিখন মানে শিৱলিংগ পাইছিলে সেই লিংগৰ কাৰণে বাবাই এই মন্দিৰখনৰ নাম গংগাধৰ ৰাখিছে